আজি আমি কথা পাতিম অডি কোম্পানীৰ নিৰ্মাতা আগষ্ট হৰ্ছৰ বিষয়ে। এই কাহিনীটো আৰম্ভ হয় 1868 চনত যেতিয়া জাৰ্মানীৰ উইনাৰগ্ৰীন চহৰত আগষ্ট হৰ্ছৰ জন্ম হয়। তেওঁৰ দেউতাক কাৰ্ল ফ্ৰেঞ্চ হৰ্ছে এটা কোম্পানীত কমাৰৰ কাম কৰিছিল। আগষ্ট হৰ্ছৰ সৰুৰে পৰা গাড়ীৰ প্ৰতি আকৰ্ষণ আছিল। তেওঁ পাছলৈ মেকানিকেল ইঞ্জিনিয়াৰ হয়। পঢ়া শেষ কৰি তেওঁ পানী জাহাজ বনোৱা কোম্পানী এটাত কাম কৰে, কিন্তু অলপ দিনৰ পিছত সেই কোম্পানী ত্যাগ কৰে। তাৰপিছত তেওঁ মাৰ্চিডিজ বেঞ্জৰ জন্মদাতা কাৰ্ল বেঞ্জৰ কোম্পানীটো কাম কৰে, কিন্তু তাৰ পৰা তেওঁ ওলাই গৈছিল। তেওঁ নিজৰ কোম্পানী খুলিব বিচাৰিছিল। সেই লক্ষ্যৰে তেওঁ 1899 চনত আন এটা কোম্পানীৰ লগত মিলি এটা নিজৰ কোম্পানী খোলে। 1901 চনত সেই কোম্পানীয়ে প্ৰথমখন গাড়ী নিৰ্মাণ কৰে, যিখন আন গাড়ীতকৈ দেখাত বেলেগ আছিল। 1909 চনত আগষ্ট হৰ্ছে আকৌ সেই কোম্পানী ত্যাগ কৰে। তাৰপিছত আন এটা কোম্পানী প্ৰতিষ্ঠা কৰে। তেখেতৰ এজন বন্ধুৰ পিতেকে খেলি থাকোঁতে অডি নামটো ক'লে। তেওঁ সেই নামটো খুব ভাল পালে আৰু তেওঁৰ কোম্পানীৰ নাম অডি ৰাখিলে। প্ৰথম বিশ্বযুদ্ধত কোম্পানীৰ লোকচান হয় আৰু তাৰ পূৰ্বে হৰ্ছে আকৌ কোম্পানী এৰি বাৰ্লিনত প্ৰফেচৰৰ কাম কৰে, কিন্তু অডিৰ অৱস্থা বেয়া হোৱাত হৰ্ছে তেওঁৰ কাম কৰা 4টা কোম্পানীক একলগ কৰি অডিৰ পুনৰ্গঠন কৰে আৰু তাৰ পিছৰ পৰা এই কোম্পানী আগবাঢ়ি গৈ আছে।